নামত নিজকে ভুৱা দি যুৱক জেলত প্ৰেম ঐশ্বৰিক অৱদান কিন্তু প্ৰেমৰ নামত নিজকে ভুৱা নাম দি নিজৰ পৰিচয় লুকুৱাই আন যুৱতীৰ জীৱন ধ্বংস কৰাটো অপৰাধ তেনে এক অপৰাধমূলক ঘটনা সংঘটিত হল লংকাৰ এগৰাকী যুৱতীৰ লগত তেনে এক ঘটনা সংঘটিত কৰি লংকাৰ আৰক্ষীৰ জালত পৰিল ডবকাৰ এজন যুৱক সহ লংকাৰ দুই যুৱতী যুৱকজনৰ নাম নজৰুল ইছলাম ডবকাৰ আকাশী গংগাত নজৰুল ইছলামে এগৰাকী লংকাৰ যুৱতীৰ সৈতে অসৎ কৰ্মত লিপ্ত হৈ থকাৰ অৱস্থাত স্থানীয় ৰাইজে হাতে লুতে ধৰি উত্তম মধ্যম দি গতাই দিয়ে আৰক্ষীক পিছত আৰক্ষীয়ে যুৱতী দুগৰাকীৰ ঘৰ লংকাত ভুৱা হেতুকে দুই যুৱতী সহ যুৱকজনক গতাই দিয়ে লংকা আৰক্ষীক বৰ্তমান লংকা আৰক্ষীৰ জিম্মাত দুই যুৱতী সহ যুৱক নজৰুল উক্ত ঘটনা সন্দৰ্ভত জানিব পৰা মতে হোজাই জিলাৰ ডবকা অঞ্চলৰ যুৱক নজৰুল ইছলামে নিজৰ প্ৰকৃত পৰিচয় গোপন কৰি ৰাখি নিজকে ফেচবুকত দেৱৰাজ নামেৰে পৰিচয় দি নিজকে হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাইছিল লংকাৰ এগৰাকী যুৱতীক দেওবাৰে পুৱাই নজৰুল ইছলামে লংকাৰ যুৱতীগৰাকীও যুৱকগৰাকীৰ আন এজনী বান্ধৱীক লংকাৰ পৰা বাইকেৰে আকাশী গংগালৈ নিয়ে আৰু আকাশী গংগাত নজৰুলে প্ৰেমিকাগৰাকীৰ সৈতে অসৎ কৰ্মত লিপ্ত হয় পিছত উক্ত অসৎ কৰ্মৰ বিষয়ে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি দুইটাকে লপাথপা দি গতাই দিয়ে আৰক্ষীক পিছত স্থানীয় আৰক্ষীয়ে লগত থকা দুই যুৱতীগৰাকীৰ ঘৰ লংকাত ভুৱা হেতুকে লংকা আৰক্ষী থানালৈ আটাইকেইজনলৈ আহে পিছত উক্ত ঘটনা সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে ৰুজু হয় এক IPC 406/365 ধাৰা ভিত্তিত এক গোচৰ আনহাতে যুৱতীগৰাকী প্ৰেৰণ কৰা হৈছে ডবকাৰ কেম্পলৈ আৰু যুৱকজনক ৰখা হৈছে লংকা আৰক্ষী থানাত দৰাচলতে এনেদৰে ফেচবুকত আন ধৰ্মাৱলম্বী যুৱকে ভুৱা একাউণ্ট খুলি নিজকে হিন্দু বুলি পৰিচয় দি হিন্দু যুৱতীক প্ৰেমৰ জালত পেলোৱা কাৰ্য অতিকৈ নিন্দনীয় আৰু তেনে যুৱকক উচিত শাস্তিৰ আহ্বান জনাইছে লংকাৰ স্থানীয় যুৱকে প্ৰেমৰ নামত নিজকে ভুৱা দি যুৱক জেলত নাম কি তোমাৰ তোমাক ক'ত ধৰিছে কি কৰি আছিলা মই ইয়াত ঘূৰি আছিলোঁ পঢ়ি আছিলোঁ পিছত 4-5টা ল'ৰা আহিছে আহি পেলাই সিহঁতে সুধিছে তই ক'ৰ পৰা আহিছোঁ কিয় আহিছোঁ ইয়াত সিহঁত কৈছোঁ মই এনেই ঘূৰিব আহিছোঁ কি লাগে তহঁতক তুমি ছোৱালীজনী কেনেকৈ চিনাকি হ'লা ফেচবুকত চিনাকি হ'ল ফেচবুকত তোমাৰ নাম কি দিছা ফেচবুকত মোৰ নাম ৰাম আছে তোমাৰ নাম কি আচল নাম নজৰুল তুমি ফেচবুকত মানে ভুৱা একাউণ্ট এটা খুলি পেলাই চবে ৰাজ বুলি মাতে এইটো কাৰণে মই ৰাজ আছোঁ নজৰুল কি লিখা নজৰুল ইছলাম ফেচবুকত কি নাম দিছা ফেচবুকত ৰাজে আছে আকাশী গংগাত তুমি কাৰ লগত বহি আছিলা এইয়া ছোৱালীজনীৰ লগত ছোৱালীজনীক তুমি মাতি নিছিলা নেকি লংকাৰ পৰা নাই নাই সিহঁতো আজি কৈছে দেওবাৰ বুলি চবে কৈছে সিহঁতো কৈছে যাব মন কৈছে যে ঠিক আছে মই আহিম তুমি লংকাৰ পৰা আহি মাতি লৈ গৈছা কেনেকৈ চিনাকি হ'লা তুমি ফেচবুক তাত দাদা মোৰ ফ্ৰেণ্ড হয় বাইকত লৈ গৈছা ন অঁ বাইকত জানিব পৰা মতে আজি লংকাৰ হিন্দু বেংগলী ছোৱালী এগৰাকীক ডবকাৰ জনৈক নজৰুল ইছলাম নামৰ ল'ৰাটোৱে বহুদিন ধৰি ফেচবুকত নাম সলাই দেৱৰাজ চক্ৰৱৰ্তী নাম লৈ তাইৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু আজি যেতিয়া তেওঁলোক দুয়ো আকাশী গংগাত ফুৰিবলৈ যায় তেতিয়া আকাশী গংগাৰ মানুহে তেওঁলোকক সন্দেহজনক অৱস্থাত পাই ধৰি যেতিয়া প্ৰশ্ন কৰে তেতিয়া ল'ৰাজনৰ প্ৰকৃত পৰিচয় ওলাই আহে তেওঁৰ নাম নজৰুল ইছলাম বুলি ইতিমধ্যে তেওঁলোকক পুলিচৰ হাতত গতাই দিয়া হয় তেওঁলোক লংকা আৰক্ষী চকীতে এতিয়া আছে চৰকাৰ আৰু প্ৰশাসনক আমি কাটৰ অনুৰোধ জনাইছোঁ যাতে লাভ জিহাদৰ ঘটনাবোৰ বন্ধ কৰিব পৰাকৈ কিবা কঠোৰ আইনৰ প্ৰণয়ন কৰি হ'লেও আমাৰ হিন্দু ধৰ্মৰ ছোৱালীবোৰক সুৰক্ষা প্ৰদান কৰে কাৰণ এয়া নতুন ঘটনা নহয় প্ৰতিদিনে এনেকুৱা ঘটনা ঘটিয়ে আছে এদিনত প্ৰায় 3-4টা কেছ তেনেকুৱা প্ৰায় শুনা যায় প্ৰেমৰ সম্পৰ্ক যদি হয় প্ৰকৃত প্ৰেম কাৰো তাত ক'বলগীয়া একো নাথাকে কিন্তু তেনেকৈ নাম সলনি কৰি ধৰ্মীয় নাম সলনি কৰি আমাৰ ছোৱালীবোৰক তেনেকৈ ফুচলাই লৈ বাৰে বাৰে ধৰ্ম পৰিৱৰ্তন কৰাটো আমাৰ মানুহে বেছিদিন সহ্য কৰিব নোৱাৰি হয়তো যিদিনা নিজে কেতিয়াবা আইন হাতত তুলি ল'ব পাৰে বা নিজে ওলাই আহিব পাৰে তেতিয়া পৰিস্থিতি বেয়া হ'ব পাৰে গতিকে চৰকাৰ আৰু প্ৰশাসনক আমি কাটৰ অনুৰোধ জনাইছোঁ অতি সোনকালে আইনৰ ব্যৱস্থা কৰি হ'লেও এই লাভ জিহাদৰ ঘটনাবোৰক ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে যেন লংকাৰ পৰা কৃষ্ণ হাজৰিকাৰ ৰিপৰ্ট
এনি লাইফ টুডে